হেল্ল' এভৰিৱান, কি হ'ব আপোনালোকৰ? আশা কৰোঁ ভালে আছা। এয়া মাহীহঁতৰ ঘৰত আহিছোঁ আজি। মাহীহঁতে মানে আমাক ভাত খাব মাতিছে। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, মই গোটেইখিনি দেখাম। এয়া মোৰ মাহীহঁতৰ ঘৰ। বাই হাই দিয়ে দিয়ে এটা একবাৰ দে ৰিংকি দে। এই আৰু কি হ'ল, লাইচ কৰি থাকে বা। চাহিনা পাতো কি হ'ল? মই নিজৰ কথাই কৈ আছোঁ। এয়া আমাৰ মাহীহঁতৰ ঘৰ। আৰু আছে মাহী কি বনাই আছে দেখাই আছোঁ আপোনালোকক। এয়া আমাৰ মাহীয়ে এয়া নাস্তা বনাই আছে। নাস্তা নহয়, ভাত বনাই আছে। চাহ আমি খালোঁ। এয়া এয়া মাহীহঁতৰ কিটচেনটো কি ধুনীয়া বনাইছে, একদম বঢ়িয়া কিটচেনটো। কি কি বনাইছা তই? মাছৰ তৰকাৰী বনাইছি কাঁচকলেদি। মুৰ্গী দালি বনাইছি। এইটো মোৰ ফেভৰেট বস্তু বনাইছি। এই দি ভাত খাম পেট ভৰাই। বাকী মুৰ্গী মাছ গুলি মাৰো এইগিলা খাম। এইটো বস্তু দি ভাত ভালকৈ খাম। চাহিন একবাৰ চাই দিছে এইপিনে। এইটো আমাৰ চাহিন হয়, মোতকৈ সৰু, কিন্তু শকতটো মোৰ নিচিনা হৈ গৈছে খাওঁতে খাওঁতে তাই। চানিয়া ক'ত আছে? আৰু বেডৰুমবিলাক আপোনালোকক দেখাই আছোঁ। গাইছিলোঁ আমাৰ মাহীহঁতৰ বেডৰুম। এইটো আমাৰ তাৰমানে সৰু ছোৱালীটোৰ হয় বেডৰুমটো। চাচোন ঘৰবিলাক কি ধুনীয়া কৰিছে, একদম ইণ্টেৰিয়ৰ ডিজাইন দিছে, একদম মহাই। এইটো আমাৰ গুড়িয়া। গুড়িয়া হাই কৰি দিয়া। হাই কৈ দিয়া। হাই। এইটো মোৰ গুড়িয়া হয়। আৰু এটা বেডৰুম আছে। এইটো মাহীহঁতৰ বেডৰুম হয়, মহা আৰু মাহীৰ। সেয়া চানিয়া, চানিয়া সেইফালে ঘূৰি থাকিবা। ই আমাৰ এইটো মোবাইলত ৰিল বনাই ব্যস্ত হৈ গৈছে। চুলি তুলি মেলি লৈছে একদম। ৰাণীমে ক'ত গ'ল? ৰাণীমে মাৰিলেও হয়। চাওঁ হাই কৰি দিছোঁ। হাই দিছোন। হাই হাই কৰি দিছোঁ। হাই তুমি একেলগে এতিয়া। আৰিফ নহয়, আৰৱ। যা একেলগে ফটো মাৰো। চাই থাকচোন। এয়া মোৰ আম্মাই এয়া শুকান মাছ কাটি আছে। গাইজ মাহী পূৰা ব্যস্ত হৈ আছে তাৰমানে বনাই সিজাত। আৰু একচুৱেলি আমি তাৰমানে একো কৰিও নিদিওঁ, কাম চাম লাগিও নিদিওঁ।
একচুৱেলি আম্মাই লাগি দিয়ে, সিহঁতৰ মানে বায়েক ভনীয়েকে বনাত ব্যস্ত হৈ আছে। আমি আৰু মাহীৰ ছোৱালী আমি লগ হৈছোঁ ইমান দিনৰ মূৰত, তাৰমানে কথাতে ব্যস্ত হৈ থাকোঁ আৰু ইয়াতে বায়েক ভনীয়েক বনাই থাকক গাইজ, আমি অলপমান কথা পাতোঁ। আৰু গাইজ এটা কথা দে, আমাৰ মাহী কিন্তু ধুনীয়া তৰকাৰী বনায়, কিন্তু বিৰাট টেষ্টি মানে তৰকাৰীবিলাক বনায় আৰু বঢ়িয়া লাগে খাই। গাইজ এই আমাৰ মাহীহঁতৰ বাহিৰৰখিনি সেয়া ইয়াতে আমাৰ মাহীয়ে কিবা কিবি খেতি কৰিছে, ৰ'ব আপোনালোকক দেখাম কি কি খেতি কৰিছে। তাই কিবা কিবি খেতি কৰিছে। এয়া মধুৰিআমৰ গাছ, কি ধুনীয়া। এয়া নেমু টেঙা লাগি আছে গাইছ, চাওকচোন ইমান সৰু গাছডালতে নেমু টেঙা লাগিছে। মধুৰিআম লাগি আছে গাইছ, কি চাচোন কি ধুনীয়া। এয়া তাই ছাতৰ ওপৰত কি খেতি কৰিছে সেয়া। গাইছ মাহী তাতে মানে মধুৰিআমৰ গাছে চাবি না নেমু টেঙাৰ গাছে চাবি না আমৰে গাছ চাবি, তাই তাৰমানে গোটেইখিনিয়ে মানে তাই কি ধুনীয়াকৈ ছাতৰ ওপৰত মানে খেতি কৰি পেলাই খাই আছে। আৰু মানে ঘৰৰে বস্তু খাই গাইছ তাই। চাহ গাইছ গুৱাহাটীৰ এলেকাতো কি খেতি কৰি খাই আছে, আৰু তাই গাঁৱত থাকিব লাগিছিল আৰু কি নকৰিলে হয়। এইবিলাক জলকীয়া লাগি আছে ইয়াত, এইবিলাক ফুলো ৰুইছে গাই, চব মানে গোটেইখিনিয়ে আছে আৰু তিতা কেৰেলা লাগি আছে সেয়া লাগি আছে। ইমান সৰু গাছডালতে এয়া কি ডাঙৰ ডাঙৰ নেমু লাগি আছে। গাইছ এতিয়া মোৰ বাগানখন আপোনালোকক দেখা হৈ গ'ল। এতিয়া আহিলোঁ ঘৰত, এয়া গোটেইবিলাক মানে টিভিত ব্যস্ত হৈ আছে আৰু একচুৱেলি গাইছ গোটেইগিলা একেলগে থাকিলেও ভাল লাগে, চব মানে কথাই শেষ নহয় গাইছ, আৰু কি কবি আৰু লৰে খোজকাঢ়ি ন অলপমান। গাইছ এইটো মোৰ নানীমাই হয়, আম্মাৰ মাক হয়, এইটোৱে মুৰব্বী মানুহ আছে আমাৰ। আপোনালোকে যাতে দোৱা কৰিব নানীমাইক ভালে ৰাখে। আৰু মই চবতকৈ ডাঙৰ নাতিনী হয়, আৰু একচুৱেলি গোটেই নাতিনীটোৰ ভিতৰত আৰু মোকে বেছি ভাল পায় আৰু গাইছ নানীমায়ে, বেছি মোৰ কাৰণে বেছি মৰম। গাইছ আমি এতিয়া খাবা ওলাইছোঁ। এই আমাৰ চাহিনে একদম মানে ভাত বাঢ়বা ৰেডি কৰিছে। এই আম্মা টিভির নিচা লাগি আছে, নানি আর আম্মাই। আমি মানে তলতে ভাত খাম, মাহীক কৈছোঁ তলতে খাম, ডাইনিঙত নাখাওঁ, তলত বহিয়ে খাই ভাল লাগে ভাত। পাতি পাৰি লৈছোঁ এনেকুৱা, গোটেইকেইটা তলতে খাম ভাত। এয়া আচাৰ, কিহৰ আচাৰ মাহী? এয়া আমৰ আচাৰ। মই বনাইছোঁ। আঞ্জাহি নানক ঘূৰিয়া ঘূৰিয়া ডান্স কর দিছুন হাই কর দি আম্মা আৰু কাহি লাগিব গাইছ আমাৰ ইয়াৰ নানীয়ে ভাত দি আছে নাতিনাকক।
আমি ভাত খাব ওলাইছোঁ গোটেইগিলা बट क्यों कहा जाता है और किसने আছে নে নবহা কিয়া ডাউকি এতে এডিটত বহুত ভাল লাগে এডিট কৰি থাকে না গাইছ মানে খাওয়াত সব ব্যস্ত হৈ গৈছে গাইছ এয়া ভাত খাব ওলাইছোঁ একচুৱেলি সোনকালে যাব লাগিব ঘৰত যিহেতু দেৰি হৈ যাব আমাৰ খাই দাই মানে ওলাওলি কৰিব লাগিব আৰু সোনকালতে চাহিন খাই দি পুৰা ভালকৈ খাই দি পেট ভৰে খা अब 3 पे 12 चाहिए होते अगली बॉल पे फिर से एक सिग्नल आता है अब 12 रन तो गेंद पे चाहिए গাইছ এতিয়া আমি যাব ওলাইছোঁ এই মাহীয়ে চাহ বনাই দিছে খাই দে যাওঁ চিধাই ঘৰত দে চালো চানিয়া যাওঁ দে থাক গাইছ আমি যাব ওলাইছোঁ এতিয়া মাহীহঁতৰ ঘৰৰ পৰা ঘৰত যাওঁ আজি চিধাই বিজয়নগৰ থাক দে যাওঁ দে থাক মাহী যাওঁ যাওঁ নানিবাই থাক দে যাওঁ থাক ইয়ে হৈছে একো নহয় ভাল লাগা আপনি তো কাপুসেন নকল দে আপনি তো কাপুসেন নকল মোৰো কলম দিয়ে এটা লাগছে বাজে বাৰী মৌচুমী টেঙা হৈছে গাইজ বহুত ফূৰ্তি কৰিলোঁ মানে বহুত ভালো লাগিছে মানে আহি পেলাই মাহীহঁতৰ ঘৰত আৰু এটা দুখ লাগিব গাইজ তাৰমানে আজি ঘৰত যাম ইমান দিন মানে গাইজ থাকিলোঁ আম্মাহঁতৰ ঘৰত মানে বেছিদিন থকা কৰি আহিলে গাইজ মানে বহুত মানে বেয়াও লাগে ঘৰত গ'লে আজি গাইজ এইখিনিতে ভিডিঅ'টো আজি ৰাখিলোঁ ভিডিঅ'টো যদি চাই ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব গাইজ কমেণ্ট এটা দিব এইখিনিতে গাইজ আজি বাই বাই গাইজ